গাইজ নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ ভালে চাগে এয়া ভাইটি লৈ আছোঁ মই আজি ভাইটি বাৰ্থডে হয় আৰু মই বৰ্তমান আছোঁ টেঙা খাটত ভাইটিক সকলোৱে আশীৰ্বাদ কৰিব ভালে কুশলে থাকিবলৈ আৰু সোনকালে ডাঙৰ হ'বলৈ এয়া দেখিছেনে বাইকক চাই আছে আৰু বাৰ্থডে পাৰ্টি কি হয় আপোনালোকৰ সকলোখিনি দেখাই থাকিম আৰু এইফালে বাইক হয় মোৰ ভণ্টি হয় মাহীৰ ছোৱালী মাহীৰ ভাইটি মাহীৰ ল'ৰা আৰু ছোৱালী হয় ঠিক আছে ভিডিঅ'টো চাই যাব নাইহঁতে মাহীহঁতে ধুনীয়াকৈ ৰচুন গুচাই আছে ডেক'ৰেশ্যন কমপ্লিট হোৱা নাই আৰু এইবোৰ বেলুন চেলুন কিবা কিবি আছে লগাবলৈ ফুলাই আছে আৰু দেখাই আছোঁ মাহীহঁতৰ বান্দাতে কি ধুনীয়াকৈ ফুল ফুলি আছে আৰু দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে আপোনালোকক অলপ দেখাই দিলোঁ ফাইনেলি ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল আৰু ইয়াৰ বেলুন চেলুন পূৰা লগাই ল'লে আৰু ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এয়া মহা ল'ৰা হয় ভাইটি এই ভাইটিৰ বাৰ্থডে আছে ঠিক আছে ভিডিঅ'টো চাই যাব আলহী এজন দুজনকৈ আহিছে আৰু তাৰপিছত এইফালে কিবা এটা কৈ দিয়া বাৰ্থডে বিষয়লৈ কি কম আজি মোৰ লগৰ কৃষ্ণাৰ আজি ভাইটি বাৰ্থডে খাবলৈ আহিছোঁ কোনে কি কৰি আছে আপোনালোকক দেখাবলৈ এই আপাজনীয়ে গাজৰ কাটি আছে আৰু এইফালে পূৰা ৰন্ধা বঢ়াত লাগি আছে খুৰী এগৰাকীয়ে মানে পূৰা চিকেন লৰাই আছে জুইত বনাইছে জুইত বনোৱা খাদ্যবোৰ খাই ভাল লাগে বুলি জানো আৰু ভাল লাগে চবে কয় মানুহবোৰে আৰু ইয়াত পূৰা বনাই আছে গৰমৰ ৰ'দো দিছে আৰু এফালে জুইৰ তাপ আৰু ইয়াত পায়স আৰু এতিয়া মাহীৰ ল'ৰাটোৰ কাৰণে বাৰ্থডে কাৰণে গিফ্ট এটা বনাইছিলে সোণৰ চেইন তাকে এতিয়া মাহীয়ে পিন্ধাই আছে আৰু এতিয়া কেক কটা টাইম পাইছেহি আৰু এয়া কেকটো মই বনাইছিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু বোলে মাহীয়ে চাকি জ্বলাবলৈ ঠিক কৰি আছে ধুনীয়াকৈ আৰু এইফালে চবেই সৰু ল'ৰা ছোৱালীয়ে বহি আছে টুপি পিন্ধি আৰু এইফালে মাহী ভাইটি আৰু আলহীবোৰ আহিছে আৰু বহিছে চাই যাব ভিডিঅ'টো পোৱালীবিলাকক খাবলৈ দিছে আৰু লাহে ধীৰে খুৰীয়ে ধুনীয়াকৈ পোলাও বনাই আছে খোৱা বোৱা ৰেডি হৈছেগৈ আৰু এয়া বাঢ়ি থৈছে পোলাও আৰু চিকেন এইফালে আলহীবোৰে খাই আছে ধুনীয়াকৈ বাৰ্থডে দিনাখন সন্ধিয়ালৈ আৰু আলহী আহিলে আৰু পাৰ্টি আকৌ হ'ল এয়া এটা হাঁহো নহয় দুটা হাঁহ চফা কৰি আছে ভাইটিহঁতে আৰু আলহী আহিলে যিহেতু আৰু এইফালে ধুনীয়াকৈ বনাই আছে পূৰা উতলি আছে হাঁহৰ মাংস এতিয়া বহুত ৰাতি হ'ল আৰু দিনটো বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ বহুত বিজি হৈ থাকিলোঁ মানুহবোৰ আহি থাকিলে কাম কৰি থাকিলোঁ আৰু এতিয়া বহুত ভাগৰো লাগিছে আৰু টোপনি ধৰিছে গম পাইছে আপোনালোকে চকুকেইটা দেখি আৰু আমি চবেই বহি আছোঁ শুবৰ কাৰণে শুম আৰু এতিয়া ঠিক আছে ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ এইফালে ভণ্টিয়ে দেখাই আছে আপোনালোকক ঠিক আছে